দশমী আজি আমি দেৱী উঠাবলৈ যাম এতিয়ালৈকে মানে অলপ হৈ গ'ল পৰা গাড়ী ৰৈ আছে আমি যাম আৰু এইফালে গাড়ী আহিলে গাড়ী ৰৈ আছে আমি যাম এতিয়া বিসৰ্জন দিবলৈ আৰু আপোনালোকক দশমীৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু মোৰ ব্লগটো চাই থাকিব দেৱী উঠোৱালৈকে আমি দেখাম আমি এতিয়া প্ৰতিমা নিম অলপ পিছত আপোনালোকে চাবলৈ পাব মোৰ ব্লগটো আৰু আমাৰ এছিষ্টেণ্ট আছে এইফালে দেখি পাইছেনে সিও পূৰা ডান্স দি আছে এয়া পিঠা চিঠা বান্ধি ল'লোঁ দেখি পাইছেনে আমি এতিয়া যাম বিসৰ্জন দিবলৈ আৰু তাক দেখুৱাই থাকিম আপোনালোকক মোৰ ব্লগটো চাই থাকিব ধন্যবাদ আৰু চালোঁ দেখি পাইছে এয়া সৰু দেৱীখিনি উঠোৱা হৈ গ'ল মই অলপ উঠি গৈছোঁ ৰ'ব সৰু দেৱী উঠাই দিছোঁ গাড়ীত যাবলৈ ওলাইছোঁ মা দুৰ্গাক বিসৰ্জন দিবলৈ আপোনালোকে দেখি পাইছোঁ গাড়ী ষ্টাৰ্ট হৈ গ'ল আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু দেখুৱাই থাকিম হেল্ল' গাইজ এয়া গণপতি বাপ্পাক লৈ গৈছোঁ দেখি পাইছে গাইজ গণপতি বাপ্পাক গণপতি বাপ্পাক উঠালোঁ এতিয়া আৰু এটা আছে ডিজে দেখি পাইছে এয়া বজাই আছে ক'ত গৈ আছে ভাষাৰ এইফালে দেৱী আহি আছে দেখি পাইছে আৰু এখন আছে গাড়ী এয়া দেখি পাইছে গাইজ এইটো দেখিছে কেনেকৈ ধৰি আনিছে এয়া দেখি পাইছে গাইজ এইফালে পুৰা ডেন্স চলি আছে আমি আহি আছো গাইজ আমি গৈ আছো আহি থাকক ডিজে ক'ত পাইছে দেই ডিজে 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 দাঙি লৈছে কিবা ক'ব নেকি আজি ৰাইজক কৈ দিয়ক ৰাইজক একো ক'বলৈ নাই দিনডাল ফূৰ্তি কৰি আছো এতিয়া আমি ক'ত গৈ আছো কি কৰিবলৈ গৈ আছো আমি দেৱী উঠাবলৈ গৈ আছো আৰু কি ক'ম ন ঠিক আছে গতিকে আজি হেপী বিজয়া দশমী নেকি বিন্দাছ বিন্দাছ এইয়া দেৱী আনি আছো হয়নে দেখি পাইছে হেল্ল' গাইজ
এয়া দুৰ্গা মা গৈ আছে। এতিয়া আমি দুৰ্গা মাক নি আছোঁ। দুৰ্গা মাক নি আছোঁ আমি উতৰাবলৈ। দেখি পাইছে এইফালে গাড়ী আৰু এখন আহি আছে। এয়া গৈ আছোঁ আমি এতিয়া। আজি সকলোকে বিজয়া দশমীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। হেপী বিজয়া দশমী গাইজ। হেপী বিজয়া দশমী। अभी अभी चलो नहीं किए हैं। আমি ফাইনেলি আহিলোঁ দেৱী উঠোৱাবলৈ। এছিষ্টেণ্ট বহি আছে গাড়ীত এইজন। এতিয়া দেৱী উঠোৱাই দিম। এয়া আমি নৈলৈ আহি পালোহি। এয়া নৈ দেখি পাইছে। নৈ আমি আহি পালোহি। এতিয়া আমি দেৱীটো উঠোৱাম। এইফালে আমি নৈ ইয়াতে উঠোৱাম দেৱী। দেখি পাইছে। আমি আহিলোঁ এতিয়া দেৱী উতৰাবলৈ। দেখি পাইছেনে গাইজ? আজিৰ পৰা আৰু আমাৰ দুৰ্গা মা এৰি থৈ গ'লগৈ আৰু এবছৰৰ কাৰণে। আকৌ অহা বছৰ আহিব দুৰ্গা মা। আজিৰ পৰা আৰু আমাক এবছৰৰ কাৰণে দুৰ্গা মাই আমাক এৰি থৈ গ'লগৈ। আকৌ আমি অহা বছৰ এনজয় কৰিম। গতিকে এয়া দেখি পাইছে গাইজ। আমাৰ এয়া আমাৰ পাৰ্টনাৰ বহি আছে ওপৰত। আপোনালোকে চাই থাকিব মোৰ ব্লগটো। ভাল লাগিব। আমি নমালোঁ। এয়া এতিয়া অলপ নিয়ম কৰি আছে। তাৰপিছত উঠোৱাম। এয়া চব এয়া দেখি পাইছে।